নমস্কাৰ পৱনছ ভিউ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল আমি মন কৰিছোঁ যে বহুত ছাত্ৰ ছাত্ৰীৰ লসাগু আৰু গসাউ সম্পৰ্কে কিছু ধাৰণা কম আছে যাৰ কাৰণে কিছুমান অংক কৰিবলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে ভুল কৰে গতিকে আমি আজি আলোচনাৰ বিষয় হিচাপে বাছি আনিছোঁ লসাগু আৰু গসাউ ছাত্ৰ ছাত্ৰীসকলৰ যেহেতু লসাগু আৰু গসাউ উলিয়াওঁতে অসুবিধা হয় গতিকে আমি সম্যক ধাৰণা এটা দিব বিচাৰিছোঁ সংখ্যাৰ ক্ষেত্ৰত লসাগু আৰু গসাউ কেনেধৰণে উলিয়াব পাৰি কেনে ধৰণৰ আমাৰ কৌশল আছে বা কি নিয়ম ব্যৱহাৰ কৰি আমি লসাগু আৰু গসাউ উলিয়াওঁ তাৰ কিছু আলোচনা আজি আগবঢ়াব বিচাৰিছোঁ এতিয়া লসাগু আৰু গসাউ লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক আমি ইংৰাজীত ক'বলৈ গ'লে LCM লিষ্ট কমন মাল্টিপল লিষ্ট নকৈ আমি লোৱেষ্ট বুলিও ক'ব পাৰোঁ লোৱেষ্ট কমন মাল্টিপল আৰু গসাউ হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক ইয়াত উৎপাদক আহিলে আগত গুণিতক আছিলে ইংৰাজীত ক'বলৈ গ'লে কি হ'ব HCF ইয়াৰ অৰ্থটো হৈছে হায়েষ্ট কমন ফেক্টৰ ইয়াৰ অৰ্থ আমি চাব লাগিব এতিয়া আমি লঘিষ্ঠ আৰু গৰিষ্ঠ এই শব্দ দুটা অৰ্থ যদি চাওঁ লঘিষ্ঠ মানে সৰু আৰু গৰিষ্ঠ মানে ডাঙৰ তাৰপিছত আমি সাধাৰণ শব্দটোলৈ যদি যাওঁ সাধাৰণ মানে আমাৰ সংখ্যাৰ ক্ষেত্ৰত উমৈহতীয়া কথাটো বুজাইছে যে উমৈহতীয়া সংখ্যা কিছুমান আৰু গুণিতক হৈছে কোনোবা এটা সংখ্যাক পূৰণ কৰি পোৱা সংখ্যা আৰু উৎপাদক হৈছে কোনোবা এটা সংখ্যাক হৰণ যোৱা সংখ্যা আমাৰ সম্যক ধাৰণা উৎপাদক আৰু গুণিতকৰ বিষয়ে এই সম্যক ধাৰণাখিনি সকলোৰে আছে বুলি ধৰি লৈছোঁ আৰু প্ৰায়খিনি ছাত্ৰ ছাত্ৰীৰে এই ধাৰণাটো আছে ইয়াক যদি আমি এটা সংজ্ঞা দিবলৈ যাওঁ যে উৎপাদক বা আমাৰ গুণনীয়ক বুলিও ক'ব পাৰোঁ আৰু গুণিতক ইয়াৰ সংজ্ঞা আমি এনেদৰে দিব পাৰিম যে এটা সংখ্যাৰ দ্বাৰা কোনো এটা সংখ্যাক হৰণ কৰিলে যদি কোনো ভাগশেষ নাথাকে হৰণ কৰিলে কোনো ভাগশেষ থাকি নাযায় মিলি যাব তেন্তে প্ৰথমটোক দ্বিতীয়টোৰ উৎপাদক আৰু দ্বিতীয়টোক প্ৰথমটোৰ গুণিতক বুলি কোৱা হ'ব এটা সংখ্যাৰে কোনোবা এটা সংখ্যাক হৰণ কৰিলোঁ হৰণ ফলটো আমাৰ যিটো পালোঁ তাৰ শেষত যিটো ভাগশেষ পাম সেই ভাগশেষটো শূন্য তেতিয়া আমি ক'ব পাৰোঁ যে কোনোবা এটা সংখ্যাৰে সম্পূৰ্ণভাৱে বিভাজ্য সংখ্যা এটাৰ আমাৰ সৰু সংখ্যা যিটোৱে হৰণ কৰিছিলোঁ সেইটো আমাৰ উৎপাদক আৰু যিটো হৰণ কৰিছিলোঁ সেইটো আমাৰ গুণিতক এতিয়া সহজ ভাষাত যদি আমি কওঁ কোনো এটা সংখ্যাক হৰণ যোৱা সংখ্যাবোৰ হৈছে সেই সংখ্যাটোৰ উৎপাদক আৰু এটা সংখ্যাক যিটো সংখ্যাৰে হৰণ যায় সেই সংখ্যাটোৰ যিবোৰ সংখ্যাক হৰণ যায় সেইবোৰ হৈছে গুণিতক যিটো কথা মই আমি আগতে কৈ আহিছিলোঁ প্ৰথম আৰম্ভণিতে এই কথাটো মই কৈছোঁ সহজভাৱে আমি কথাটো বুজিবলৈ চেষ্টা কৰিম আমি যদি এটা উদাহৰণ লৈ লওঁ ধৰি ল'লোঁ 27ক আমি 3ৰে ডিভাইড কৰিব লাগে কিমান বাৰ যাব 9 বাৰ যাব 27 হ'ব তাৰমানে 3 × 9 = 27 তাক আমাৰ ভাগশেষ কিমান হ'ব 0 হ'ব তেতিয়া আমাৰ 27ৰ উৎপাদক আৰু 27টো 3 গুণিতক হ'ব এইখিনি আমাৰ সাধাৰণ যি ধাৰণা সেই ধাৰণা ভিত্তিত আমি ক'ব পাৰোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে এই কথাটো জানা এতিয়া আমি উৎপাদক আৰু গুণিতকৰ কিছু কথা আমি মনত ৰাখিব লাগিব উৎপাদক মানে 1 × কোনোবা এটা সংখ্যা ধৰি ল'লোঁ 5 1 × 7 1 × 51 সেই কামটো কৰিলে কি হ'ব একেইটা মানেই পাম গতিকে 1টো প্ৰত্যেক সংখ্যাৰে এটা উৎপাদক কোনোবা এটা সংখ্যাক 1ৰে পূৰণ কৰিলে সেই সংখ্যাটোকে পাম আৰু প্ৰত্যেকটো সংখ্যাই নিজে নিজৰ এটা উৎপাদক এই দুটা কথা আমি মনত ৰাখিব লাগিব আমাৰ প্ৰয়োজন হ'ব
ভৱিষ্যতলৈও আমি যেতিয়া উৎপাদকৰ কথা ক'ম বা গুণিতকৰ কথা ক'ম এইকেইটা কথা প্ৰয়োজন হ'ব আকৌ গুণিতকৰ ক্ষেত্ৰত এতিয়া ধৰি ল'লোঁ 3 গুণিতকবোৰ হৈছে 3 6 9 12 মানে 3 ৰে হৰণ যোৱা সংখ্যাবোৰ আৰু 12ৰ 12 24 36 48 60 এনেকৈ গৈ থাকিব এতিয়া এটা কথা আমি মন কৰিম যে প্ৰত্যেক সংখ্যাই নিজে নিজৰ গুণিত আৰু কোনো সংখ্যাৰ গুণিতকবোৰ হৈছে অসংখ্য আমাৰ শেষ কৰিবগে নোৱাৰো কিন্তু উৎপাদকৰ ক্ষেত্ৰত হৈছে 6ৰ উৎপাদক 1 2 3 আৰু 6 16ৰ উৎপাদক 1 2 4 8 16 গতিকে উৎপাদকৰ ক্ষেত্ৰত কিন্তু সীমিত আৰু সদায় উৎপাদকটো যিটো সংখ্যা আছিল হেতুতকে সৰু সংখ্যা বা হেতু হতে সমান সংখ্যালৈকেহে হ'ব পাৰে এতিয়া আমাৰ এটা কথা চাওঁ যে মৌলিক উৎপাদক বিশ্লেষণনো কি বস্তু আমাৰ খুব প্ৰয়োজনীয় মৌলিক উৎপাদকীকৰণ বা উৎপাদক বিশ্লেষণ বুলি ক'ব পাৰোঁ প্ৰাইম ফেক্টৰাইজেশ্যন মৌলিক সংখ্যা আমি জানো মৌলিক সংখ্যাৰ কথাটো ইয়াত আহিব অকল মৌলিক সংখ্যাবোৰ চাম যে যেতিয়া কোনো এটা সংখ্যাক তাৰ উৎপাদক কেইটাৰ পূৰণফল হিচাপে প্ৰকাশ কৰা হয় তেতিয়া সংখ্যাটোক উৎপাদক বিশ্লেষণ কৰা বুলি কোৱা হয় আৰু যদি কেৱল মৌলিক উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰা হয় তেনেহলে মৌলিক উৎপাদকীকৰণ বুলি কোৱা হয় এটো কিন্তু মনত ৰাখিবা তোমালোকে ধৰিলো আমাৰ 80 টো আমি 2 * 40 বুলি লিখিব পাৰো 2 * 2 * 20 বুলি লিখিব পাৰো 2 * 2 * 10 বুলি লিখিব পাৰো 2 * 2 * 2 * 2 চাৰিটা 2 তাৰ লগত 5 এটা মাল্টিপ্লাই কৰিও লিখিব পাৰো তেতিয়া আমাৰ এই যে 2 * 2 * 2 * 2 * 5 হেতু হ'ব মৌলিক উৎপাদকীকৰণ ইয়াত 2 আৰু 5 হৈছে মৌলিক উৎপাদক এতিয়া আহিলে আমাৰ সাধাৰণ উৎপাদক আৰু সাধাৰণ গুণিতক সাধাৰণ মানে উমৈহতীয়া যিকোনো দুটা সংখ্যা ধৰি ললো 6 আৰু 8 এই 6ৰ উৎপাদকবোৰ যদি আমি চাওঁ 1 2 3 6 ৰ হৰণ যোৱা সংখ্যাবোৰ আৰু 8ৰ উৎপাদক হৈছে 1 2 4 আৰু 8 এই দুইটা সংখ্যাৰ ক্ষেত্ৰত 6 আৰু 8ৰ ক্ষেত্ৰত 1 আৰু 2 এই দুইটাই হৈছে 6ৰ উৎপাদক আৰু 8ৰ উৎপাদক গতিকে 1 আৰু 2 6 আৰু 8ৰ সাধাৰণ উৎপাদক হ'ব এটো কথা আমি সকলোৱে জানো আকৌ গুণিতকবোৰ যদি চাওঁ 6ৰ গুণিতকবোৰ হৈছে 6 12 18 24 30 36 42 48 এনেকৈ গৈ থাকিব অসীম সংখ্যক হ'ব তাতে 8ৰ গুণিতকবোৰ 8 16 24 32 40 48 এনেকৈ গৈ থাকিব ইয়া 6 আৰু 8ৰ সাধাৰণ গুণিতকবোৰ হ'ব 24 48 72 এনে ধৰণে গৈ থাকিব আমি যিমান সংখ্যালৈকে বঢ়াই গৈ থাকিব বিচাৰো সিমান সংখ্যালৈকে আমি বঢ়াই গৈ থাকিব পাৰিম কাৰণ অসংখ্য আমি গুণিতক পাব পাৰো এতিয়া মনত ৰাখিবলগীয়া কথা কেইটামান আছে যে তোমালোকে সকলোৱে এটো কথা মন কৰিবা দেই মই স্ক্ৰিনত কথা কিছুমান দেখুৱাই গৈছো সেইবোৰ মন কৰিবলগীয়া তোমালোকে চাই যাবা এটা কোনো সংখ্যাৰ উৎপাদকৰ সংখ্যা নিৰ্দিষ্ট কেইটামানে উৎপাদক থাকে গতিকে দুটা বা ততোধিক সংখ্যাৰ সাধাৰণ উৎপাদকো সসীম মানে সীমিত সংখ্যকে উৎপাদক থাকিব আৰু গুণিতকৰ ক্ষেত্ৰত আকৌ তাৰ ওলোটা হয় যে সুনিৰ্দিষ্ট সংখ্যক আমাৰ গুণিতক নাথাকে গতিকে দুটা বা ততোধিক সংখ্যাৰ সাধাৰণ গুণিতকো আমাৰ অসংখ্য হ'ব বা অসীম সংখ্যক হ'ব এই দুইটা কথা ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিবা এতিয়া আমি আমাৰ আলোচনাৰ বিষয়টো আগবঢ়াই নিও এতিয়া আমাৰ ধৰি ললো আমি উদাহৰণ এটা লৈ পেলাই কথাটো বুজিবলৈ চেষ্টা কৰি লওঁ এতিয়া 6 আৰু 8 যে আমি উদাহৰণটো দিছো হেতু কথাকে যদি আমি মনত পেলাই লওঁ এতিয়া 6 আৰু 8 তাৰ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো 2 আৰু আটাইতকৈ সৰু সাধাৰণ গুণিতকটো হৈছে 24 গতিকে এই 2 টো হ'ব 6 আৰু 8ৰ গসাউ আৰু 24 টো হ'ব 6 আৰু 8ৰ লসাগু গতিকে আমি অৰ্থটো চাম গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক আটাইতকৈ ডাঙৰটো আৰু লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক আটাইতকৈ সৰুটো গুণিতকৰ সৰুটো আৰু উৎপাদকৰ ডাঙৰটো এতিয়া লসাগু আৰু গসাউ নিৰ্ণয়ৰ অনেক পদ্ধতি আছে কিন্তু বহুলভাৱে ব্যৱহৃত আমাৰ দুটা পদ্ধতি হৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতি প্ৰাইম ফেক্টৰাইজেশ্যন মেথড আৰু চুটি হৰণ পদ্ধতি শৰ্ট ডিভিজন মেথড এই দুটা পদ্ধতিয়ে আমি বেছিকৈ ব্যৱহাৰ কৰোঁ কিহৰ কাৰণে লসাগু আৰু গসাউ নিৰ্ণয়ৰ কাৰণে আৰু পদ্ধতি আছে নথকা নহয় তোমালোকে পাবা মই ইয়াতো দুই এটা
তেনেকুৱা বেলেগ পদ্ধতিৰ কথা কৈ যাম বা কৌশলো দেখুৱাই যাম এতিয়া প্ৰথম আমাৰ মৌলিক উৎপাদকীকৰণৰ উদাহৰণ হিচাপে লৈছোঁ ধৰি ল'লোঁ 18 আৰু 24 লসাগু আৰু গসাগু উলিয়াব লাগে এতিয়া 18টো কেনেকৈ লিখিব পাৰোঁ 2 × 3 × 3 আমি কাষত দেখুৱাই গৈছোঁ যে কেনেকৈ 18ক 2ৰে প্ৰথম হৰণ যায় তাৰপিছত 3য়ে যাব তাৰপিছত বাকী 3 পামগৈ তেনেদৰে 24 প্ৰথম 2ৰে যাব তাৰপিছত আকৌ 2ৰে যাব তাৰপিছত আকৌ 2ৰে যাব তাৰপিছত 3 যেতিয়ালৈকে শেষ নহয় আমি কৈ গৈ থাকিম গতিকে 24 = 2 × 2 × 3 আৰু 18 = 2 × 3 × 3 গতিকে গসাগু হ'ব দুইটাতে উমৈহতীয়া হ'ব 2 × 3 = 6 আৰু লসাগু হ'ব যেইটা সংখ্যা আছে 2 × 2 × 2 × 3 × 3 = 72 দুইটাতে উমৈহতীয়া যিটো আছে সেইটো গসাগুত আহিব আৰু আটাইতকৈ বেছিকৈ যিটো আছে সেইটো আমাৰ লসাগুত আহিব কিন্তু মৌলিক উৎপাদকীকৰণৰ কথাই কৈছোঁ মৌলিক উৎপাদকৰ কথাই চাইছোঁ দেই এতিয়া আমি আৰু বেলেগ এটা উদাহৰণ ল'লোঁ ধৰি ল'লোঁ 12 45 75 12টো আমি লিখিব পাৰোঁ 2 × 2 × 3 45টো লিখিব পাৰোঁ 3 × 3 × 5 আৰু 75টো লিখিব পাৰোঁ 3 × 5 × 5 গতিকে গসাগু হ'ব তিনিওটাতে উমৈহতীয়া সংখ্যা এটাই আছিলে 3 বেছি থাকিলে আমাৰ দুইটা পূৰণ হৈ যাব আৰু লসাগুটো হ'ব 12ত 2 দুটা আছে 45ত 3 দুটা আছে আৰু 75ত 5 দুটা আছে গতিকে কি হ'বগে 900 গতিকে 12 45 আৰু 75ৰ লসাগু হ'ব 900 এতিয়া আমি চুটিহৰণ পদ্ধতিৰে যদি লসাগু আৰু গসাগুৰ কথা চাওঁ চুটিহৰণ কৰিব তোমালোকে জানা বুলি ধৰি লৈছোঁ এতিয়া 18 24 32 এতিয়া তিনিওটাতে আমাৰ উমৈহতীয়া উৎপাদক এটা আছে 2 গতিকে 2ৰে হৰণ কৰিম আমি জানো যে এককৰ স্থানটোত যুগ্ম সংখ্যা আছে গতিকে 2ৰে হৰণ যাব এতিয়া 2ৰে হৰণ যোৱাৰ পিছত 9 12 আৰু 16ত কোনো সাধাৰণ উৎপাদক নাই গতিকে তাক আমি আকৌ হৰণ কৰিব নোৱাৰোঁ গতিকে তিনিওটা সংখ্যাকে হৰণ যোৱা সংখ্যা এটাই পালোঁ সেইটো হৈছে 2 গতিকে তাৰ গসাগু হৈছে 2 তাৰপৰা আমি গসাগু উলিয়ালোঁ এতিয়া লসাগু উলিয়াবলৈ যদি যাওঁ 18 24 32 প্ৰথম আমাৰ 2ৰে হৰণ যাব আগৰটো নিচিনাকৈ গতিকে 9 12 আৰু 16 পাম এতিয়া 9 12 আৰু 16 এতিয়া 12 আৰু 16ৰ দেখিছোঁ তাক 2ৰে হৰণ যায় গতিকে আমি আকৌ 2ৰে হৰণ কৰিলোঁ এতিয়া আমি কি পালোঁগৈ 9 6 8 এতিয়া আমি 6 আৰু 8ৰ ক্ষেত্ৰত যদি চাওঁ তাক আকৌ 2ৰে হৰণ যায় গতিকে আমি আকৌ তাক 2ৰে হৰণ কৰিলোঁ এতিয়া 9 3 4 পালোঁ তাৰপিছত আমি 9 আৰু 3ৰ ক্ষেত্ৰত দেখিলোঁ যে তাহাঁ দুটাক 3ৰে হৰণ যায় গতিকে 3ৰে হৰণ কৰিলোঁ তেতিয়া কি পালোঁ 3 1 4 কিন্তু 3 4 সাধাৰণ উৎপাদক নাই গতিকে তাৰ লসাগুটো হ'ব গোটেইকেইটাৰ পূৰণফলটো 2 × 2 × 2 × 3 × 3 × 4 = 288 এইটো হৈছে আমাৰ চুটিহৰণ পদ্ধতিৰে লসাগু নিৰ্ণয় এতিয়া আমি হৰণ পদ্ধতি এটা আছে দেই সেই হৰণ পদ্ধতিৰ আমি এটা উদাহৰণ লৈ লৈছোঁ 26 আৰু 91 ধৰি ল'লোঁ গসাগু উলিয়াব লাগে এইটো আমাৰ যিটো সৰু সংখ্যাটোক ভাজক আৰু ডাঙৰ সংখ্যা 91ক ভাজ্য হিচাপে লৈ আমি হৰণ কৰিলোঁ 26ৰে 91ক হৰণ কৰিলে তিনিবাৰ যাব গতিকে 78 পাম 91ৰ পৰা 78 বিয়োগ কৰিলে 13 পাম এতিয়া 13টো আমাৰ কাৰণে কি হ'ব নতুন ভাজক আৰু আগৰ যিটো ভাজক আছিলে সেইটো আমাৰ হ'ব ভাজ্য 26 13ৰে 26ক হৰণ কৰিলে দুবাৰ যাব মিলি গুচি যাব গতিকে আমাৰ এতিয়া যিটো শেষত ভাজক পালোঁ 13টো হ'ব আমাৰ গসাগু মই স্ক্ৰীনত দেখুৱাইছোঁ তাৰ পদ্ধতিটো লিখি দিছোঁ তোমালোকে চাই যাবা চালে বস্তুটো বুজি পাবা মই কাষত স্ক্ৰীনত দেখুৱাই দিছোঁ অংকটো কৰি দিছোঁ এইটো এটা পদ্ধতি যদি তিনিটা সংখ্যা থাকে তেনেহ'লে প্ৰথম দুটাত উলিয়াই লওঁ যিটো গসাগু হ'ব সেইটোৱে আকৌ 3 নম্বৰটোত কৰিম 3 নম্বৰ অংকটো কৰিলে আমাৰ শেষত যিটো ভাজক পাম সেইটোৱে আমাৰ নিৰ্ণয় গসাগু হ'ব গতিকে দুটা তিনিটা সকলো ক্ষেত্ৰত এইটো কৰিব পাৰোঁ এতিয়া আমি যদি কৌশল প্ৰয়োগ কৰোঁ লসাগু আৰু গসাগু নিৰ্ণয়ৰ কিছু কৌশলো আছে তোমালোকে সহজভাৱে লসাগু আৰু গসাগু উলিয়াই ল'ব পাৰিবা এই কৌশল প্ৰয়োগ কৰি তাৰ মই কেইটামান উদাহৰণ তোমালোকক দি দিছোঁ ধৰি ল'লোঁ লসাগু উলিয়াব লাগে 3 5 7 আৰু 15 তাত প্ৰথম চাবলগীয়া কথাটো হৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো কি ইয়াত 15 এতিয়া আমি 15টোক চালোঁ বাকী সংখ্যা 3 5 আৰু 7 হৰণ যায় নেকি হৰণ 3 আৰু 5 হৰণ যায় কিন্তু 7 হৰণ নাযায় গতিকে 7 হৰণ নাযায় কাৰণে সেইটো 15টো আমাৰ লসাগু নহয় গতিকে আমি কি কৰিম 15 আৰু 7ৰ সাধাৰণ উৎপাদক আছে নেকি চাম
নাই কাৰণে 15 আৰু 17ক পূৰণ কৰিম পূৰণ কৰিলে কি হ'ব 105 এতিয়া 105ক 3 5 7 তিনিওটাৰে হৰণ যায় আৰু 15ৰ হৰণ যায় গতিকে 105টোৱে হ'ব আমাৰ লসাগু আকৌ যদি আমি চাওঁ যে 5 15 20 60 ইয়াত আকৌ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 60 এই 60ক আকৌ 5 15 আৰু 20 এই তিনিওটা সংখ্যাৰে হৰণ যায় যদি তিনিওটা সংখ্যাৰে হৰণ যায় আমাৰ ডাঙৰ যিটো সংখ্যা হ'ব সেইটোৱে হ'ব আমাৰ লসাগু ইয়াত আমাৰ আৰু x বেছিকৈ কৰিবলগীয়া নাথাকে বা পূৰণ কৰিবলগীয়া নাথাকে কেলে আমাৰ ডাঙৰ সংখ্যাটো পালো যিটো সংখ্যাক আটাইকেইটা সংখ্যাৰে হৰণ যায় এটোক 60ৰে হৰণ যাব নিজে কোনবা এটা সংখ্যাৰ নিজে উৎপাদক হ'ব পাৰে এটা 62 হ'ব আমাৰ লসাগু এতিয়া আমি গসাউ নিৰ্ণয় কৰা কৌশল চাম যে 15 আৰু 21ৰ ধৰি ললো গসাউ নিৰ্ণয় কৰিব লাগে এটা 15 আৰু 21ৰ আৰু পাৰ্থক্যটো চালো 6 এতিয়া 6 এৰে 15 আৰু 21 দুইটাকে বিভাজ্য হয় নে নহয় দেখিলো যে 6 এৰে 15 আৰু 21 দুইটাকে বিভাজ্য নহয় এটাও বিভাজ্য নহয় গতিকে আমি 6ৰ উৎপাদকলৈ গুছি গ'ল উৎপাদকো কি 1 * 2 * 3 এটা উৎপাদক কেইটাৰে আমাৰ 15 আৰু 21ক বিভাজ্য হয় নাই হেতু চাম দেখিলো যে 3 ৰে 15 আৰু 21টো বিভাজ্য যদি দুইটাকে বিভাজ্য যেটো সংখ্যা হ'ব হেতুই আমাৰ গসাউ গতিকে 15 আৰু 21ৰ গসাউ পালো 3 এতিয়া আমি এটা অন্য উদাহৰণলৈ যাওঁ 12 15 আৰু 27 এই তিনিটা সংখ্যা ললো তাৰ গসাউ উলিয়াব লাগে প্ৰথমতে 12 আৰু 15ৰ মাজৰ পাৰ্থক্যটো চালো পাৰ্থক্যটো দেখিলো 3 এতিয়া বাকি গিটাৰ মাজৰ পাৰ্থক্যও চাম 15 আৰু 27ৰ মাজৰ পাৰ্থক্য 12 আৰু 27ৰ মাজৰ পাৰ্থক্য 15 এই 3 12 আৰু 15ৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো চালো হেতু পালো আমি 3 এতিয়া 3 ৰে 12 15 আৰু 27ক বিভাজ্য হয় নে নহয় এই কথাটো আমি চাম দেখিলো যে 3 ৰে 12 15 আৰু 27 তিনিওটাকে বিভাজ্য গতিকে 3টোৱে হৈছে আমাৰ এটা সংখ্যা যেটো সংখ্যাৰ তিনিটা সংখ্যাকে হৰণ যায় যেটো আটাইতকৈ সৰু উৎপাদক গতিকে 3 হ'ব আমাৰ গসাউ এটা মনত ৰাখিবলগীয়া কেইটামান কথা দুটা সংখ্যাৰ গসাউ আৰু লসাগুৰ পূৰণফল সেই সংখ্যা দুটাৰ পূৰণফলৰ সমান হ'ব আৰু দ্বিতীয় কথা যে কোনো দুটা সংখ্যাৰ যদি গসাউ 1 হয় তেনেহলে সেই সংখ্যা দুটাক সহমৌলিক সংখ্যা বুলি কোৱা হয় কো প্ৰাইম নাম্বাৰছ গতিকে এই কথাকিটা মন কৰিবলগীয়া কথা ভগ্নাংশৰ ক্ষেত্ৰত দুটা সূত্ৰ আছে গসাউ সূত্ৰটো হৈছে লবসমূহৰ গসাউ হৰণ হৰসমূহৰ লসাগু আৰু লসাগু হৈছে লবসমূহৰ লসাগু হৰণ হৰসমূহৰ গসাউ গতিকে গসাউ উলিয়াবলে লবসমূহৰ গসাউ ল'ব লাগে লসাগু উলিয়াবলে লবসমূহৰ লসাগু হ'ব লাগে আৰু হৰবোৰ উল্টাবোৰ ইয়াব যেটো লসাগু ললে গসাউ লম গসাউ ললে লসাগু লম এটা তাৰ বিপৰীতটো এতিয়া আমাৰ কোনবাটা সংখ্যা দুটা সংখ্যা ললো 510 আৰু 92 তাক মৌলিক উৎপাদকীকৰণ কৰিম আৰু আমাৰ যেটো লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ পূৰণফল এটো যদি প্ৰমাণ কৰিবলৈ হয় মই স্ক্ৰিনত তোমালকক প্ৰমাণটো দেখুৱাই দিছো যে 510ক 2 * 3 * 5 * 17 কৰিব পাওঁ 92 2 * 2 * 23 কৰিব পাওঁ গতিকে গসাউ হ'ব 2 আৰু লসাগু হ'ব গুটেকিটা পূৰণ কৰিলে 2 3 4 6 0 এতিয়া লসাগু আৰু গসাউ পূৰণফল হ'ব 46920 আৰু সংখ্যা দুটাৰ পূৰণফল হ'ব 46920 এটো যদি হয় আমাৰ যেটো সূত্ৰ আছে হেতু সত্যাপন হয় মই স্ক্ৰিনত কৰি দিয়াৰ কাৰণে তোমালোকক কৈ যোৱা নাই তোমালোকে চাই ল'বা এটা আমি ভগ্নাংশ যাওঁ ভগ্নাংশৰ কেনেকৈ লসাগু আৰু গসাউ উলিয়াব লাগে এটা ধৰি ললো 21 10/21 7/18 আৰু 35/12 ইহত গিটা লসাগু আৰু গসাউ উলিয়াব লাগে এটা প্ৰথম আমি লবগিটা লম 10 টোক 2 * 5 কৰিব পাৰোঁ 7ক 1 * 7 আৰু 35ক 5 * 7 কৰিব পাৰোঁ এতিয়া গসাউ হ'ব ইহত গিটা 1 আৰু লসাগু হ'ব 2 * 5 * 7 = 70 প্ৰথম আমাৰ লসাগু উলিয়াবলে বা গসাউ যিয়ে উলিয়াব লাগিলে
লবৰ লসাগু আৰু গসাগু উলিয়াই চালোঁ এতিয়া আমি হৰকেইটা চাম 21 ইকুৱেল টু 3 ইনটু 7 18 ইকুৱেল টু 2 ইনটু 3 ইনটু 3 আৰু 12 ইকুৱেল টু 2 ইনটু 2 ইনটু 3 এতিয়া গসাগু হ'ব 3 আৰু লসাগু হ'ব 252 স্ক্ৰীণক মই তোমালোকক দেখুৱাইছোঁ এতিয়া ভগ্নাংশকেইটাৰ গসাগু কি হ'ব ওপৰত হ'ব লবসমূহৰ গসাগু ইয়াত 1 আৰু হৰসমূহৰ লসাগু হ'ব 252 গতিকে কি হ'ব 1/252 আৰু লসাগু হ'ব ওপৰত হ'ব লবসমূহৰ লসাগু ইয়াত আমি লবসমূহৰ লসাগু পাইছিলোঁ 70 আৰু হৰসমূহৰ গসাগু পাইছিলোঁ 3 গতিকে তাৰ ভগ্নাংশটো লসাগু হ'ব 70/3 গতিকে এনেধৰণে লসাগু আৰু গসাগু উলিয়াব পাৰোঁ ভগ্নাংশৰ ক্ষেত্ৰত তোমালোকক এইখিনি কথাই মই আজি শিকালোঁ তোমালোকে কিতাপত কিছুমান অংক আছে তোমালোকে কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকলে অলপ মন কৰিবা আৰু বীজগণিতই হওক বহুত ক্ষেত্ৰত আমাৰ আৰু ব্যৱহাৰ আছে আৰু কৰিব পাৰিবা বা আমাৰ ঘাতৰ সংজ্ঞাটো জানিলে আমি ঘাতত সংখ্যাবোৰ লিখিও আমি লসাগু গসাগু কৰিব পাৰিম উৎপাদক বিশ্লেষণ কৰোঁতে লিখিব পাৰিম সেইবোৰ আমাৰ সময়ত আহি যাব সময়ত যিটো ক্লাছত পঢ়িবা তেতিয়া সেইবোৰ কথা আয়ত্ত কৰিব পাৰিবা আজি আমি সম্যক জ্ঞানটোহে দিলোঁ যিখিনি আমাৰ সংখ্যা সহজ সংখ্যা কিছুমানৰ আমাৰ লসাগু আৰু গসাগুলো কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ আমাৰ প্ৰত্যেকটো ক্ষেত্ৰতে লসাগু আৰু গসাগুৰ প্ৰয়োজনীয়তা আহি যায় সেইকাৰণে আজি ইমানখিনিকে ক'লোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে আগৰখিনি পঢ়িবলৈ সুবিধা পায় বা পঢ়িবলৈ অসুবিধা নাপায় যিসমূহৰ ক্ষেত্ৰত লসাগু আৰু গসাগুৰ প্ৰয়োজনীয়তা আছে সেইখিনি আমি সহজভাৱে যদি মুখতেও কিছুমান কথা উলিয়াই ল'ব পাৰোঁ আমাৰ কিছুমান কাম কৰিবলৈ সুবিধা হয় গতিকে লসাগু গসাগু যদি আমি নিয়মটো নাজানো তেনেহ'লে আমাৰ কৰিবলৈ অসুবিধা হয় গতিকে আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ